বেক টু মাই ইউটিউব চেনেল। আজি পিঠা খুন্দিবলৈ আহিছোঁ ৰঙাজানলৈ মাহীহঁতৰ ঘৰলৈ। চ' পিঠা খুন্দা আগতে আমি ভাত খাই ল'ম। ভাত খাবলৈ বনাইছে কচু শাক, বহুত দিনৰ মূৰত কচু শাক খাম, কচু শাকে ঔটেঙাই। চ' আমি ভাত খাই ল'ম, তাৰপাছত পিঠা খুন্দিবলৈ যাম। তাৰ পিঠা কেনেকৈ খুন্দিম, কেনেকৈ পুৰিম চব আপোনালোকক, আৰু বিহু বুলি কি কি বনাম চব শ্বেয়াৰ কৰিম আপোনালোকৰ আগত। চব ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। গাইজ আপোনালোকক দেখাই আছোঁ মাহী ভাগৰ কিমান কুকুৰা আছে, এইবিলাক চাউল খাই আছে। দেখিছে, বিহু বুলি লোকেল এটা খাব লাগিব। কোনটো খাম? এইফালে নাফু খেতি আছে নি, দেখিছে মাহীয়ে নাফু খেতি কৰিছে। এইটো আন্ধাৰ ঘৰত, আন্ধাৰ ৰুমটো আছে, ইয়াত নাফু ফুলিছে। আৰু আছিলে বিকিলে হয়নে, বিকিলে। এইটো আৰু এটা বান্দোল আছে, ইয়াতে নাফু ওলাই আছে। তাৰপাছত এইবিলাক লোকেল ডিম, লোকেল ডিমো আছে। আমি এতিয়া ভাত খাই ল'ম, তাৰপাছত পিঠা খুন্দিবলৈ যাম। বিশালে আজিকালি ব্লগ বনাই নি? এইফালে কচু শাকে ঔটেঙাই বনি আছে গৰম গৰম। তাৰপাছত এইফালে ডিম। টেষ্টি টেষ্টি, খাবহে লাগে। ভাতটো 12 তেতিয়াহ'লে। কুকুৰা আহিছে। এয়া ঔটেঙাই কচু শাকে গৰম ধোঁৱা ওলাই আছে, ডিম আৰু এয়া ভাত। চবে ভাত খাই লওঁ, ভাত খোৱাৰ পাছত লগ পাই আছোঁ আকৌ। আমি ভাত খাই হৈ গ'ল। এতিয়া চবেই ভাত চাত খাই বাচন বাতি আজৰি হ'লোঁ। তাৰপাছত এতিয়া আমি যাম পিঠা খুন্দিবলৈ। এয়া পিঠা খুন্দিয়ে আছে পূৰ্ণিমা আপাহঁতে। আমি অহা অকণমান লেট হ'ল, এহেঁতি এতিয়া খুন্দি মেলি হ'লেহে আমি আকৌ খুন্দিব পাৰিম। চ' অকণমান ৱেইট কৰি দিছোঁ, এহেঁতি খুন্দি লোৱাৰ পাছত আমি খুন্দিম। চ' ফ্ৰেণ্ডছ, এতিয়া আমাৰ পিঠা খুন্দা বাৰী আহি গ'ল, মানে আমাৰ পাল পৰিলে। তাৰপাছত এতিয়া মাহীয়ে এইবিলাক যোগাৰ কৰিছে, আৰু পূৰ্ণিমা আপাই অকণমান ঢেঁকী দি দিছে, অকণমান হেল্প কৰি দিছে। চ' ভালেই পালোঁ আৰু, অকণমান দেৰি ঢেঁকী দি দিম বুলি ক'লে তাই। চ' দি লওক, এতিয়া আমি খুন্দি লওঁ। ভৰিটো বিষাই গৈছে অ'।
দেখিছেনে এইটো কি বস্তু হয়? এইটো পেহু পেহু বুলি কয়। এইটো গৰু পোৱালি দিলে ওলাই যে। চ' বহুত দিনৰ মূৰত মই খাই ভাল পাওঁ, বহুত দিনৰ মূৰত খাবলৈ পাম আকৌ। মাহীহঁতৰ ঘৰৰ ওচৰতে গৰু জগিছিলে। চ' এয়া পেহু দেখিছেনে? কোনে কোনে চিনি পায় কমেণ্ট বক্সত জনাবচোন পেহু। আৰু কোনে কোনে খাই ভাল পায় পেহু, খাই কোনে কোনে ভাল পায় জনাবচোন কমেণ্ট বক্সত। মই বহুত ভাল পাওঁ খাই, সেইকাৰণে বহুত দিনৰ মূৰত খাবলৈ পাইছোঁ, কাৰণ আমাৰ ঘৰত গৰুৱে নাই। চ' ফ্ৰেণ্ড, আমি এতিয়া পিঠা খুন্দি আহিলোঁ ঘৰলৈ। তাৰপিছত এয়া পেহু খাব পালোঁ। আৰু এতিয়া মই আহিছিলোঁ পিঠা খুন্দিবলৈ মাহীহঁতৰ ঘৰত। এতিয়া নিজৰ ঘৰলৈ যাম। চ' ভিডিঅ'টো চাই থাকিব, পিঠা পুৰালৈকে কেনেকৈ আমি পিঠা পুৰিম। পিঠাটো অকণমান পুৰা গধূলি হ'ব। চ' এতিয়া আমি ওলাই মেলি ঘৰলৈ যাম আৰু। চ' ভিডিঅ'টো কণ্টিনিউ কৰক, চাই থাকক। চ' ফ্ৰেণ্ডছ, আমি ঘৰলৈ যাবলৈ লৈছোঁ এতিয়া। কালি মই ইয়াত কি পেলাইছে ন এইফালে? কিয় বনাব নি এইফালে? অঁ, এই ফেক্টৰী চাইডত মাটি পেলাইছোঁ। চ' ইমান ডাঙৰ মাটি। এতিয়া আমি ঘৰলৈ গৈ যাওঁ আৰু ঘৰত অকণমান ৰেষ্ট কৰি মেলি গধূলিকৈ পিঠা পুৰিম। আমি আহি থাকোঁতে দেখিলোঁ যে ৰাস্তা মানে পথাৰত এয়া মেজি মানে যোগাৰ কৰিছে। এয়া মেজি বনাইছে, দেখিছেনে? আমি এতিয়া টমটমত গৈ আছোঁ। মানুহ এজনে আমাক উঠাই ল'লে। ঐ চ' ফ্ৰেণ্ডছ, আমি এতিয়া ঘৰত আছোঁ। তাৰপিছত পিঠা বনাবলৈ যোগাৰ কৰি আছে। এয়া তিল ধুই আছে। এয়া তিলখিনি ধুই দিছে। এতিয়া পিঠা বনাবলৈ তিল ধুই আছোঁ। ইচ তাৰ দাঁত চা। তিল এয়া হৈছে গুড়। আমি গুড়টো এনেকুৱা মিহি মিহিকৈ ৰুকি ল'ম পিঠাত দিবলৈ। তাৰপাছত এয়া তিলখিনি আমি এনেকৈ ধুই পিনি কাপোৰ এখনত চাকি এনেকৈ থৈ দিছোঁ পানীখিনি টুকি যাবলৈ। তাৰপাছত আমি এতিয়া কেৰাহীত শুকানকৈ এইখিনি ভাজি ল'ম। ভাজি লোৱাৰ পাছত মিক্সিত পিচিম। এনেকৈ তিলখিনি ভাজি 5 মিনিটমান ভাজিব লাগিব, কাৰণ এইখিনি পানীত তিয়াই থৈছিলোঁ। সেইকাৰণে 5 মিনিটমান এনেকৈ ভাজি ল'ব লাগিব। তাৰপাছত ইয়াত চবখিনি মিলাই ল'ম। তিলখিনি যিহেতু আমি শুকুৱাই নল'লোঁ প্ৰথমতে, সেইকাৰণে এনেকৈ ভাজি ল'ব লাগিব শুকুৱালৈকে। এয়া গুড়খিনি ৰুকি হৈ গ'ল। এনেকৈ ৰুকি ল'ব গুড়খিনি। যিসকলে পিঠা বনাবলৈ নতুনকৈ ষ্টাৰ্ট কৰিছে, নেজানে, সেইসকলৰ বাবে সুবিধা হ'ব। আজি মই প্ৰথমৰ পৰা দেখাই দিছোঁ। ফাৰ্ষ্ট টাইম গুড়খিনি এনেকৈ ৰুকি ল'ব। আমি চুৰিত ৰুকিছোঁ বা কটাৰীয়েও ৰুকিব পাৰে। তাৰপাছত আজি পিঠা বনাব আমাৰ মাহীয়ে। নিজেহে বনাব লাগিব। হেল্ল' বলদো, হেল্ল'। আজি আমাৰ এইফালে পিঠা বনাব মাহীয়ে।
তাৰপাছত ময়ো বনাই দিম, অকণমান হেল্প কৰি দিম। তাৰপাছত আমাৰ মায়ে জুই জ্বলাবলৈ নিছে মম। আৰু ৰাতি খানাটো হ'ব मछली जल का रानी है जीवन उसका पानी है মাছ। এইডোখৰতে কি বনাবনে পিঠা? এয়া আমাৰ ভিতৰতে জুই ধৰিছে, আমাৰ বেলেগ চৌকা নাই, সেইকাৰণে এতিয়াও আমি ভিতৰতে এনেকৈ যোগাৰ কৰি লৈছোঁ পিঠা পুৰিবলৈ, ৰেডিমেড চৌকা। এইখিনি আমাৰ ৰেডি হৈ গ'ল, তিল চবগুটি আৰু গুড়ৰ মিক্সনটো। এতিয়া এইখিনি পিঠাত ইউজ কৰিব পৰা হৈ গ'ল। আমি এতিয়া পিঠা বনাবলৈ ষ্টাৰ্ট কৰিম। চ' চাওঁ আহক। পিঠাগুড়িখিনি এনেকৈ ধুনীয়াকৈ পাতলকৈ দি পিনি তাৰ ওপৰত গুড় আৰু আমি এনেকৈ মিক্সন বনাই থৈছিলোঁ সেইটো দি দিম, এনেকৈ দি দিব। তাৰপাছত যেতিয়া গৰম হ'ব পিঠাটো, তেতিয়া উঠি আহিব ছাইডৰ পৰা, তেতিয়া পাক মাৰি দিলে পিঠা ৰেডি। এইকেইটা পিঠা মই বনোৱা হয়। চ' ফ্ৰেণ্ডছ, আমি এতিয়া ভাত খাই মানে পিঠা পুৰি আছিলোঁ, মাজতে ভাত কেইটামান খাই ল'লোঁ। তাৰপাছত আকৌ এতিয়া পিঠা পুৰিবলৈ ষ্টাৰ্ট দিম। ভাল হৈছে নাই পিঠাটো খাবলৈ? মই বনাইছোঁ। এইফালে নাৰিকল। আমাৰ এতিয়া অলমষ্ট ভালেখিনি পিঠা পুৰি হ'ল, আপোনালোকক দেখাই দিছোঁ। এয়া দেখিছে ধুনীয়াকৈ দীঘল দীঘলকৈ ক্ষীণ কেনেকুৱা হৈছে পিঠাকেইটা কমেণ্টত জনাব আপোনালোকে। তাৰপাছত এয়া নাৰিকলখিনি আনি থৈছে। এতিয়া নাৰিকল লাডু লস্কৰা বনাবলৈ টাইম নহয়, চ' নাৰিকলৰ লস্কৰাৰ ভিডিঅ'টো মই এক্সট্ৰাকৈ দিম। চ' আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই, তো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ চব ভিডিঅ' আপোনালোকে পায়। আৰু অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। সকলোৱে এনজয় কৰিব, যিহেতু কৰোণা দিন হ'লেও ফূৰ্তি কৰিব। আৰু আকৌ এবাৰ বহুত বহুত শুভেচ্ছা দিলোঁ, শুভেচ্ছা থাকিল। ভোগালী বিহু ভালকৈ পালন কৰক। হেপ্পী ভোগালী বিহু, মাঘৰ বিহু। চ' আজিলৈ ইমানে। ভিডিঅ'বিলাক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা থাকিল। চ' ফ্ৰেণ্ডছ, শুভৰাত্ৰি, গুড নাইট, বাই বাই।